আজি এই ভিডিঅ'টো মই এটা বিশেষ কাৰণত বনাইছোঁ। কাৰণটো হৈছে যে কেইদিনমানৰ পৰা কি হৈছে আমাৰ ইয়াত বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্ততে হৈছে এই প্ৰব্লেমটো। কুকুৰাবিলাকে কি হয়, সৰু কুকুৰা পোৱালি হওক বা ডাঙৰ কুকুৰা পোৱালি, মানে ডাঙৰ কুকুৰাই হওক, কুকুৰাবিলাকে কি হয় জোপোকা মাৰি থাকে, টোপনিয়াই জোপোকা মাৰি থাকে। ফলত কুকুৰাবিলাকে কি হয় খাবলৈ বাবলৈ এৰি দিয়ে, আৰু 2-3 দিনৰ ভিতৰত মানে কি হয় কুকুৰাবিলাক মৰি যায়। আৰু এনেকুৱা হোৱাৰ ফলত কি হৈছে, যোনবিলাক মানুহে ঘৰত খাবলৈ 10-20টা কুকুৰা পুহিছে, প্ৰায়বিলাক মানুহে কুকুৰা মৰি আদায় হৈ গৈছে। আৰু লগতে নতুনকৈ যোনবিলাক ল'ৰা হওক বা ছোৱালী হওক, যোনবিলাক মানুহে ফাৰ্মিং কৰিবলৈ ষ্টাৰ্ট কৰিছে, তেওঁলোকৰ বহুত প্ৰব্লেম হৈছে। মোক কেইবাজন ছাবস্ক্ৰাইবাৰে মেছেজ কৰিছিলে, আৰু লগতে মোক কেইজনমান বন্ধুৱে ফোনো কৰিছিলে যে আমাৰ এনেকুৱা এটা প্ৰব্লেম হৈছে, জোপোকা মাৰি থাকে কুকুৰাবিলাকে, আৰু টোপনিয়াই থাকে, আৰু দুদিনমানৰ পিছত কুকুৰাবিলাক মৰি যায়। আমি এইটো কাৰণে কি মানে ভেকচিন ইউজ কৰিব লাগিব বা কি ভিটামিন ইউজ কৰিব লাগিব, এই কথা মোক সুধিছিলে। আজি মই তাৰ ওপৰতে ভিডিঅ'টো বনাম যে আমি কুকুৰাবিলাক টোপনিয়াই থাকিলে বা জোপোকা মাৰি থাকিলে আমি কি ভেকচিন ইউজ কৰিব লাগে। মই আজি তাৰ ওপৰত ভিডিঅ'টো বনাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো, তেতিয়াহে ভালদৰে বুজি পাব। কুকুৰাবিলাক জোপোকা মাৰি থাকিলে বা টোপনিয়াই থাকিলে আপোনালোকে পোনপ্ৰথমতে যেতিয়া কুকুৰাবিলাকৰ বয়স 5 দিনমান হয়, তেতিয়া আপোনালোকে এই যোনটো মোৰ হাতত দেখিছে ভেকচিনটো, ৰাণীখেত ভেকচিন বুলি কোৱা হয়। এইটো ৰাণীখেতৰ কাৰণে ইউজ কৰে। এই বেমাৰটো হৈছে ৰাণীখেত বেমাৰ। এইটো ৰাণীখেত দেখিছে, মই ফ'কাছ কৰি দেখাই দিছোঁ। এইটো আপোনালোকে F1 ভেকচিন বুলি ক'লে হ'ব। আপোনালোকে ফাৰ্মাচীত গ'লে পাই যাব। লগতে আপোনালোকে বৰফ দুডোখৰমান লৈ যাব, তাতে মানে এই ভেকচিনটো ঠাণ্ডা হৈ থাকে। আপোনালোকে 5 দিনৰ মূৰত আপোনালোকে এই ভেকচিনটো ইউজ কৰিব লাগিব। আৰু লগতে ইয়াৰ এক্সপাইৰী ডেটটো চাই ল'ব। আৰু ইয়াৰ প্ৰাইচটো হৈছে বেছি নহয় বাৰু, প্ৰাইচ 45 টকা। এই ভেকচিনটো আপোনালোকে কুকুৰা পোৱালিবিলাকৰ বয়স যেতিয়া 5 দিন, আপোনালোকে এই ভেকচিনটো ইউজ কৰিব লাগিব। আৰু এই ভেকচিনটো কেনেকৈ ইউজ কৰিব লাগে, মই তাৰ ওপৰতো অলৰেডি ভিডিঅ' বনাই থৈছোঁ। মই তলত লিংকটো দি দিম, আপোনালোকে সেই লিংকটোত ক্লিক কৰিলে পাই যাব যে আমি F1 ভেকচিনটো আমি কিদৰে ইউজ কৰিব লাগে। ইয়াৰ পাছত প্ৰায় এমাহমানৰ পাছত কুকুৰাবিলাকক আপোনালোকে পুনৰ এইটো ভেকচিন দিব লাগিব, যেতিয়া কুকুৰাবিলাকৰ বয়স এমাহ হ'ব, আৰু লগতে কুকুৰাবিলাকৰ ওজনো যেতিয়া 300 বা 400 গ্ৰামৰ ভিতৰত হ'ব, তেতিয়া পুনৰ আপোনালোকে এইটো ভেকচিন দিব। কিন্তু তেতিয়া দিওঁতে আপোনালোকে কুকুৰাবিলাকৰ ডেউকাৰ তলত আপোনালোকে ইনজেকশ্যনৰ সহায়ত পুছ কৰিব লাগিব, মানে বেজী দি আপোনালোকে দিব লাগিব এই ভেকচিনটো। আৰু ইয়াৰ ওপৰত মই ভিডিঅ' বৰ্তমানলৈকে বনোৱা নাই, কিন্তু ভৱিষ্যতলৈ মই বনাম, কেইদিনমানৰ পাছত বনাম, কাৰণ মোক কুকুৰাখিনিক এতিয়ালৈকে দিবলৈ হোৱা নাই। যেতিয়া দিবলৈ হ'ব মই তেতিয়া বনাই দিম, বনাই পেলাই আপোনালোকক দেখাম যে এইটো কেনেকৈ দিব লাগে। আৰু এই বেমাৰটো হৈছে ৰাণীখেত বেমাৰ, মই অলৰেডি কৈ গ'লোঁ। এই বেমাৰটো অতি ভয়ংকৰ বেমাৰ হয়। আপোনালোকৰ ফাৰ্মখনত যদি কোনোবা এটা কুকুৰাৰ হৈ যায়, তেন্তে গোটেই ফাৰ্মখন বৰবাদ হৈ যোৱাৰ চান্স থাকে। আৰু লগতে আৰু এটা কথা কৈ থওঁ যে আপোনালোকৰ ফাৰ্মখনৰ গোটেই কুকুৰাবিলাকক যদি ভেকচিনটো যদি দি থোৱাৰ পাছত যদি বেলেগ বাহিৰৰ পৰা যদি এনেকুৱা ৰাণীখেত বেমাৰ থকা কুকুৰা এটা আহি যদি সোমাই দিয়ে, তেতিয়াও কিন্তু আপোনালোকৰ কুকুৰাখিনিক সেই বেমাৰটো হৈ যোৱাৰ চান্স থাকে। সেইবাবে কি কৰিব, আপোনালোকে যোনবিলাক বেমাৰী কুকুৰাবিলাক সোমোৱাৰ পৰা যদি কেনেবাকৈ বেলেগৰ ঘৰৰ পৰা অহা বাট আছে, বাটবিলাক বন্ধ কৰি দিব, আৰু পৰাপক্ষত ফাৰ্মখনত বেমাৰী কুকুৰা নোসোমোৱাবই। আৰু যেতিয়া আপোনালোকে ভেকচিনটো বেজীৰ সহায়ত কুকুৰাবিলাকক দিব, আপোনালোকে কুকুৰাবিলাকক চাই ল'ব, অলপ যদি বেমাৰী যেন কুকুৰা পায়, সেই বেমাৰী কুকুৰাটো আপোনালোকে বেলেগ এটা ইনজেকশ্যন ইউজ কৰিব। সেই একেটা ইনজেকশ্যনে আনি পিনি আপোনালোকে ভাল কুকুৰাটো কেতিয়াও ইউজ নকৰিব। কাৰণ তেতিয়া কি হ'ব, একেটা যদি ইনজেকশ্যন আপোনালোকে ইউজ কৰে, তেন্তে কি হ'ব, যোনখিনি ভাল কুকুৰাখিনিতো এই বেমাৰটো হৈ যোৱাৰ চান্স থাকে। আৰু আজি এই ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিলে, তেন্তে আপোনালোকে লাইক কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো উজনি কৃষি। আৰু এনেকুৱা প্ৰব্লেম যদি আপোনালোকৰো কাৰোবাৰ আপোনালোকৰ চিনাকি কাৰোবাৰে হওক বা লগৰ কাৰোবাৰে হওক বা ফাৰ্মত যদি এনেকুৱা বেমাৰ হৈছে, তেন্তে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ। জয় আই অসম।